নমস্কাৰ আৰ কুকিং এণ্ড গাৰ্ডেনিং চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটোত মই দুই ধৰণৰ ভিডিঅ' দিওঁ। ৰন্ধা বঢ়াৰ ভিডিঅ'ৰ লগতে ঘৰত অকণমানি ঠাই আছে সেইখিনিতে মই কেতিয়াবা এনেকৈ ফুল ৰুওঁ বা চব্জিও লগাওঁ অলপ চলপ। সেইখিনিত মই কেনেকৈ ঘৰুৱা সাৰবিলাক দিওঁ, পেলনি যোৱা বস্তুবিলাক ঘৰৰ পেলাই নিদি মই সাৰ বনাই পেলাই এনেকৈ ফল ফুল বা চব্জিত এনেকৈ দিওঁ। এইবিলাক সাৰেৰে ধুনীয়াকৈ চব্জিবিলাক খাব পাৰি বা ফুলবিলাক ফুলাব পাৰি। আজি মই চাহপাতৰ বিষয়ে জনাম আপোনালোকক। মই কেনেদৰে ব্যৱহাৰ কৰোঁ, মই ব্যৱহাৰ কৰি যোনখিনি মোৰ অভিজ্ঞতা সেইখিনি মই আপোনালোকক জনাম। আৰু আপোনালোকক মোৰ এটা ৰিকুৱেষ্ট থাকিলে, চেনেলটোত প্ৰথমবাৰ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব নকৰাকৈ নাযাব চেনেলটো। ভিডিঅ'টো চাই ভাল পালে অকণমান হ'লেও যদি কিবা ভাল লাগে আপোনালোকৰ লাইক এটা কৰিব। আৰু এই চেনেলটোত মোৰ বাকী ৰন্ধা বঢ়াৰ ভিডিঅ' কেইটাতো আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। চাহপাতখিনি আমি কেনেদৰে ব্যৱহাৰ কৰোঁ সেইখিনি জানিম। চাহপাতটো আমি ফুল বা চব্জিত দুই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমটো হৈছে এনেকুৱাকৈ আমি যেনেকৈ চাহ বনাওঁ, এনেকৈ পানী দি লৈছোঁ, 1 কাপ পানী দি লৈ পেলাই এয়া মই জুইত চচপেনটো উঠাই দিছোঁ, দি পেলাই ধুনীয়াকৈ এইখিনি পানীখিনি উতলিব দিম। আৰু তাতে এনেকৈ চাহপাত দিছোঁ, চামুচখনেৰে ফুল 1 চামুচ দিয়া নাই, এনেকৈ আধা চামুচ কৰি দিছোঁ। এইখিনি মই ধুনীয়াকৈ ইয়াতে দি দিম, দি পেলাই উতলিব দিম। গোটেইখিনি ধুনীয়াকৈ দি এনেকৈ উতলিব দিছোঁ যাতে চাহৰ নিচিনা হয় উতলি পেলাই। তাৰপিছত ইয়াতে চেনিটো দিব নালাগে, চেনিটো দিলে বেয়া। গতিকে এইখিনি ধুনীয়াকৈ উতলাই লৈছোঁ, লৈ পেলাই এনেকৈ দিব পাৰিম আমি। আৰু যদি আপুনি গছজোপাত বা ফুলজোপাত হেৰি নাথাকে, মানে আগৰ পৰা পানী দিয়া নাথাকে, তেতিয়াহ'লে পানীটো অকণমান বেছিকৈও ল'ব পাৰিব। মই এজোপা ফুলত দিম আজি। ফুলজোপাত মোৰ এনে বৰষুণত তিতি আছে, সেইকাৰণে মই 1 কাপে পানী লৈছোঁ। এইখিনিমান এডাল গছৰ কাৰণে বা ফুল এজোপাৰ কাৰণে যথেষ্ট হৈ যায়। এইখিনি এনেকৈ চেকি লৈছোঁ মই কাপটোত, দি পেলাই এনেকৈ ঠাণ্ডা হোৱাৰ পিছত গোটেইখিনি চাহপাতৰ লগত এইখিনি এনেকৈ চেকি ল'ম। আৰু চচপেনটোত ৰৈ যোৱা চাহপাতখিনি অকণমান এনেকৈ পানী দি পেলাই আৰু মই গোটেইখিনি ধুনীয়াকৈ লৈ ল'ম। গোটেইখিনি এনেকৈ আনিছোঁ। তাৰপিছত এনেকুৱাকৈ দিব পাৰি এইখিনি। আৰু অকণমান চাহপাত আছে সেইখিনিও লৈ লৈছোঁ। এইখিনি এনেকৈ গোটেইখিনি লৈ ল'লোঁ। এইবাৰ মই ফুলজোপাত দিয়াৰ কাৰণে ৰেডি হৈ গৈছে চাহ এইখিনিমান। আৰু তাৰপিছতে এইখিনি এয়া ফুলজোপা মোৰ এইডালত দিম আজি মই। এয়া এনেকৈ অকণমানি পানী খোৱা জাগ এটা আছিলে মোৰ। আজি এইটোত 1.5 বছৰমান হ'ল মাটিটো তৈয়াৰ কৰিব। তেতিয়াৰ পৰা মই এতিয়ালৈ এই ফুলজোপাত অকণমানো মাটিটো চেঞ্জ কৰা নাই বা হেৰি কৰা নাই। অকল চাহপাতৰ সাৰ দি পেলাই মই এনেকৈ ৰাখি থৈ দিছোঁ। এই ফুলজোপাত ইমান ধুনীয়া মানে ৰিজাল্ট আহিছে চাহপাতৰ পৰা। গোটেইখিনি মই এনেকৈ চাহ বনাই দিওঁ। আৰু অকণমান মাজে সময়ে কেতিয়াবা চাহপাতৰ গুড়িও দিওঁ। এনেকৈ চাহপাতটো সদায় 20-25 দিনৰ মূৰত এনেকৈ দিব পাৰি, বা 15 দিনৰ মূৰত দিলেও অন্যায় নকৰে। আৰু ফুলজোপাত এনেকুৱাকৈ এইখিনিত দিব পাৰি। আৰু এয়া দেখিছেনে ফুলজোপা ধুনীয়াকৈ অকণমানি জাগটোতে 2টা ফুলৰ পুলি আছে, এটা পাত ফুল আৰু এইডাল ফুল ধুনীয়াকৈ গোটেইখিনি দিয়াৰ পিছত এনেকৈ ফুলি আছে। এয়া কিমানখিনি মানে শক্তিশালী হয় চাহপাতটো, এইখিনি জাগটোতে এনেকৈ হৈছে। আৰু এনেকৈ মই এই চাহপাতটো ব্যৱহাৰ কৰি থাকোঁ, তাৰ ৰিজাল্ট এইটো। আজি মই এইডালতে দিম। আজি মোৰ 20 দিনৰ অকণমান বেছিয়ে হ'ল। আজি সেইকাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোককো দেখুৱালোঁ। আৰু এইখিনি মই এনেকৈ গোটেইখিনি ঢালি দিছোঁ। বাকী থকা চাহপাতখিনি মই নিদিওঁ, কাৰণ ইয়াতে মই পানী বেছি হৈ গৈ আছে, আগতে মানে বৰষুণ আছিলে সেইকাৰণে। আৰু যদি শুকানে থাকে তেতিয়াহ'লে গোটেইখিনি দিলেও কথা নাই। এয়া এই পানীটো হোৱাতে অকণমান দেৰি হৈ আছে, মানে পানীটো আগৰ পৰা আছে কাৰণে সেইকাৰণে। আৰু এয়া গোটেইখিনি শুহি গ'ল। তাৰপিছত মই বাকী এইখিনি নিদিওঁ আৰু
কাৰণ তলেৰে গোটেইখিনি জাকটোৰ যিখিনি ফুটা আছে তাৰ মাজেদি ওলাই যাব গতিকে এইখিনি চাপাত মই বেলেগ এদিন দিম আৰু এইখিনি এনেকে এতিয়া ৰাখি থৈ দিছো মই বাকিখিনি পাছত দিম আৰু এনেকে ব্যৱহাৰ কৰিব পাৰি চাপাতটো হেয়া মই ফুলজোপা আপোনালোকক এবাৰ এনেকে ঘূৰাই দেখুৱাই দিছো ইমান ধুনীয়াকে ফুলিছে অকল মানে 1.5 বছৰৰ পৰা মই যেতিয়া মাটিটো তৈয়াৰ কৰিছিলো তেতিয়াৰ পৰা মই অকনো বেলেগ সাৰ দিয়া নাই এইজোপা ফুলত একমাত্ৰ চাপাতে এনেকে দি থাকো এয়া ধুনীয়াকে চাৰিওপিনে ফুলি আছে ফুলজোপা আৰু এয়া গুৰিত যিখিনি পাত থাকে মই সেই পাতখিনি চিঙি দিও কাৰণ বেয়া পাতখিনি পচিবৰ কাৰণে বহুতখিনি সাৰ লগা হয় সেইকাৰণে মই গোটেই গুৰৰ পাতখিনি চিঙি দিও আগৰ পাতখিনি ৰাখি দিও তেতিয়া ফুলজোপাৰ যিখিনি সাৰ আগৰ পিনেহে পায় মানে আৰু ফুল ফলখিনিও ধুনীয়াকে ভাল হয় আৰু এয়া এটা 2 নম্বৰ স্টেপটো হৈছে এয়া চাপাতখিনি মই এনেদৰে ৰাখো বেছি হলে এনেকে চাপাতখিনি চেনিটো ধুই দিব চাহ কৰাৰ পিছত দি পেলাই ৰ'দত শুকাব এয়া মই একদিন শুকাব পৰা নাই বৰষুণ দি আছে এয়া মই কিন্তু ঘৰৰ চাপাত নহয় মই চাহ দোকানৰ পৰা লৈ আহিছো এইখিনি চাপাত মই ধুই পেলাই এনেকে শুকাই আছো কিন্তু গুটেখিনি শুকাব পৰা নাই বৰষুণ দি আছে কাৰণে এইখিনিও সবজিটো দিব পাৰিব সবজিটো বহুত ধুনিয়া মানে ৰিজাল্ট আহে সবজিত দিলে ধুনিয়া সাৰ হয় এইখিনি এনেকুৱাকে প্ৰায় শুকাইছে অকনমান আৰু মানে শুকালেহে ভাল হ'ব বয়াম এটাত ভৰাই থৈ দিম এইখিনি মই এনেকে ৰাখি থৈ দিছো আৰু এই চাপাতখিনি আপুনি কেনেকে ব্যৱহাৰ কৰিব এনেকে মাটিটো যেতিয়া তৈয়াৰ কৰিব তেতিয়া এনেকে মাটিটোত মানে এক মুঠি মান এডাল ফুলৰ কাৰণে যথেষ্ট হৈ যায় আৰু বাকি হাৰটো থাকিবই এইখিনিও এনেকে এক মুঠি মান দি দিব আৰু এনেকুৱাকে দিলে তেতিয়া মানে ধুনীয়াকে গছজোপা সেউজীয়া হৈ থাকে আৰু ধুনীয়াকে ফুলবিলাক ধৰে আৰু মাজে মাজে এনেকুৱাকেও দিব পাৰিব যেতিয়া প্ৰথমখিনি মই দেখুৱালো তেনেকুৱাকেও দিব পাৰিব এই সাৰটো অকল ফুল বুলিয়ে নহয় আপুনি সবজিটো ধুনীয়াকে দিলে সবজিটো ভাল ৰিজাল্ট দিয়ে মই এনেকুৱাকে মানে সবজি বিলাকতো দি থাকো আৰু এইখিনি আছিল মোৰ আজিৰ ভিডিওটো আৰু এয়া চাপাতখিনি মোৰ এনেকুৱাকে যেতিয়া শুকাব ৰাখি দিম মই গুটেখিনি এতিয়া মই এইখিনি হৈ গল ভিডিওটো আৰু এয়া মোৰ এনেকে ঘৰৰ ভেটি এটা আছে মই তাত এনেকে মানে সবজি ৰুইছো ইয়াতে মই গছৰ পাত তাৰ পিছতে সবজিৰ বাকলি এনেকে বিভিন্ন ধৰণৰ বস্তুবিলাক মই পচাই এনেকে খেতি কৰো আৰু এয়া দেখিছেনে এইবিলাক ডাঠানে আপোনালোকে মৰিচা শাক কয় সেইটো এনেকুৱাকে ধুনীয়াকে মানে উখ হৈ গৈ আছে আৰু এতিয়া মানে বৰষুণ দি আছে বৰষুণৰ কাৰণে মই ভিতৰত দেখুৱা নাই এয়া এইবিলাক মোৰ এনেকে ঘৰুৱা সাৰেৰে এনেকে মানে বনোৱা সাৰৰ এইবিলাক সবজি যিখিনি পাৰিছো ঠাই নাইয়ে একেবাৰে তথাপিতো এইবিলাক মই এনেকে ৰুই এনেকে ঘৰতে অকনমান লোকেল সবজি এনেকে খাব বিচাৰো সেইকাৰণে আপোনালোককো দেখুৱালো চাপাতটো কেনেদৰে ব্যৱহাৰ কৰিব পাৰি ভিডিওটো ইমান দেৰিলৈ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ আৰু এটা ভিডিওত লগ পাম আজিলৈ ৰাখিছো